खुलुमबाय बे समाव दङ आङो भारत भुटान सिमाजों नांजाबनाय उदालगुरि जिल्लानि सिङाव थानाय नैबे बनगुरुम गामियाव थारैनो जों बुंनांगो खोब दुखुनि बाथ्रा जिहेतु बे बनगुरुम हालामाव थांनाय गोलाव समनिफ्रायनो जिहेतु हाग्रानि मैदेरा बेबायदि गामि फारसे फैनानै गोबां आबादथिलि जितु खहा खालामलांनाय जाथाय बे जाथाया जावले जावले बे ओनसोलाव जाफ्लेबाय थादों नाथाय दिनैसिमहालागै बेखौ हाग्रा बिफाननिफ्राय जेबो राहा लानायखौ नुनो मोनाखै जायनि जाहोनाव नैबे ओनसोलाव थानानै जितु रायजो जाबोनाय गोबां आबादारिफ्रा दुखुआव गोलैनो गोनां जादों नैबे समाव आंनि केमेरा पार्सन बिथांखौ आं दिन्थि खावलायदों थारैनो नोंथांमोना नुनो मोनबाय जितु बियो थांनाय मोनानि जाथाय जि 7 बिगानिख्रुइबो बारा हायाव गायनो गोनां जि खोथिया थिलिमोन बे खोथिया थिलिखौ माखासे हाग्रानिफ्राय ओंखारबोनाय जि हाग्रानि मैदेर बे मैदेरा दिनै गाग्लिलांनानै बेयाव थेर बेथेर खालामलांनाय जाथाया मोनसे संखिखांनाय लानानै फैदों नैबे ओनसोलनि माखासे आबादारिफोरनि गेजेराव थारैनो बेफोरबायदि जाथाया बे ओनसोलाव जाफ्लेबाय थादोंब्लाबो जिहेथु थांनाय गोलाव समनिफ्रायनो जादों नाथाय दासिमहालागै बिनि सायाव बा हाग्रा मैदेर आरो मानसिनि गेजेराव जानाय बा आबादारिफोरनि गेजेराव जानाय जि दाङाबाजि बेखौ बोस्रांनो थाखाय दिनैनि सानाव जेबो राहा लायै बे थासारिखौ जोङो नुनो मोनबाय थानाय जादों आं सावरायनो नाजानाय जिहेतु बेयाव हा बिगोमाया आंजों लोगोसे दङ आरो आं बिथांनिफ्रायनो मोनफ्रोमबो जाथायनि बागै आं मिथिनो नाजागोन जितु जुवाराति जितु বনৰীয়া হাতী আহি আপোনাৰ খুটিয়াঠিলি ধ্বংস কৰিলে কেইটামান বজাৰ হৈছিলে ঘটনাটো আৰু কেইটামান আছিলে হাতীটো 5টামান আছিল আৰু 2টামান বজাত হৈছে এইটো 2টামান বজাত হয় ৰাতি অঁ আপোনালোকে খেদা নাই নেকি হাতীটো নহয় আমি ফাৰ্ষ্টত গম পোৱা নাই পিছত কুঠিয়াটো খাই আৰু অলপ ওচৰত গেল পিছত গম পালো দিৰিত গম পালো পিছত টচ মাৰি অলপ খিদলু নাযায় যাৱা নাই হাতীটো যোৱা নাই তা কেই বিঘা মাটিত ৰুবৰ কাৰণে এইটো কিবা কৰিছিল আমাৰ এইটো কুঠিয়াটো 7 বিঘা মাটিৰ আছিল হয় তা বাৰিষা সিজন আহিলে এনেকৈ কৰে হাতী বাৰিষা সিজন আহিলে আগতে এনেকা ইমান অত্যাচাৰ নাছিল কিন্তু এই বছৰ বেছি হৈ আছে আৰু হাতী সরকারে কি একো ব্যবস্থা লোৱা নাই আপোনালোকৰ কাৰণে আগলৈ একোই কৰা নাই আমাৰ কাৰণে এতিয়া তো কি ক'ব এতিয়া চৰকাৰক কি জনাব তো চৰকাৰত আমি জনাও কি আমাৰ ইমান যদি আমিতো দুখীয়া মানুহ যেনে তেনে কুঠিয়া বিধান কিনি হ'লেও আমি পেলাও কুঠিয়াটো জগাও কিন্তু আহি খাই দিয়ে মানে এতিয়া চৰকাৰে কিবা এটা আমাক কিবা এটা দিবা লাগছিল আৰু কুঠিয়াৰ অলপ এটা জনাইছে নেকি আপুনি ফৰেষ্ট ডিপাৰ্টমেণ্টত ফৰেষ্টাৰক জনাইছিল পুৱাতে এতে বুলি কৈছিল ফৰেষ্টাৰে বুলি ক'লা যে এটা চেয়াৰমেনক এটা এপ্লিকেশ্যন লিখাই দিবি বুলি আৰু কিবা ফটো মাৰি পঠাই দিবি বুলি কৈছিল আৰু এইটো মই চেয়াৰমেনক এপ্লিকেশ্যন লিখাইছোঁ তাৰপিছত ফটো মাৰি পঠাই দিছোঁ আৰু এতিয়া হয় যেহেতু আমি দেখিবলৈ পালোঁ যি কাকতে যি ফৰেষ্ট কেম্পো আছে আৰু SSB কেম্পো আছে তেখেতসকলে কি আপোনালোকৰ কাৰণে অলপ সহায় সহযোগ কৰা নাই নেকি এইটো হাতীৰ কাৰণে একো নকৰে নোলায় মানে বোমা চমা এনেকৈ মাৰি নিদি নেকি এই গেট ওচৰ দি গেল কিন্তু এতে টচো মাৰা নাই কেনেকৈ খেদিলে আপুনি মই এনে একে হালাগুৰি আৰু টচ ডাঙৰ টচ লগত খেদিলোঁ আৰু যেনে তেনেকৈ কেইদিনমান সদায় আহি আছে দিল্লী আহি আছে হয় তো ধান চিজনত কেনেকৈ কৰে আপোনালোকে কেনেকৈ উঠায় খেতিবোৰ এনেকৈ ডিউটি থাকে আৰু পুৰা ৰাত গোটা ডিউটি কৰি থাকে আৰু এনেকুৱা 10জন 12জন এনেকুৱা কিমান বছৰ হ'ল ইয়াতে আপোনালোকে থাকা এইটো জাগাটো বহুত বছৰ হ'ল আমাৰ দেউতাগিলা আগতে আছিল এতিয়াতো মই দেউতাগিলা নাই এতিয়া মোৰ জানা চিষ্টেমতে এতিয়া 20-25 বছৰ এনেকুৱা হৈয়ে আছে আৰু ইয়াতে আপোনালোকে হয় আৰু যেতিয়াৰ পৰা আপোনালোকে আছে ইয়াতে হাতীৰ এনেকাই অৱস্থা হাতীটো এনেকাই মানে আছে কিন্তু এতিয়া বেছি হৈ আছে আৰু আগতে ইমান নাছিল আৰু আগতে অলপ হালাগুলাৰ অলপ বাতি দেখাই দিলে অলপ যাৱা আছিল কিন্তু এতিয়া টচ চচ ইমান ভয় নকৰে আৰু খিদবা অলপ অসুবিধা হয় আৰু মানুহক খিদে উল্টা খিদে ইফালেতো এতিয়া মৰিছে এইটো গাঁৱৰে এতিয়া 4-5জন হৈ গ'ল মৰা হাতীৰ লগত মৰা কিন্তু চৰকাৰে আজিলৈকে একো গুৰুত্ব লোৱা নাই চৰকাৰ কয়জনমান পাইছে পইচা আৰু কয়জনমান পোৱা নাই আৰু হয় এতিয়া কি বিচাৰে আপোনালোকে কি বিচাৰে তাৰমানে ন্যায় বিচাৰে নেকি তো আমাক এটা হাতীৰ কাৰণে এটা চৰকাৰ পৰা এটা কিবা ব্যৱস্থা কৰি দিবা লাগছিল মানে এনেকা অলপ টংচি এটাও নাই ইয়াতে দিয়া নাই আৰু এই ফেন্সিং সোলাৰ ফেন্সিং জাটকা সাটকা এইবিলাক এইটো দিয়া নাই এই বছৰ তো নিজে কিবা কৰিম বুলি কৈ আছিল আৰু
ব্যক্তিকে হয় এতিয়াতো চৰকাৰ পৰাতো এনেকুৱা ঝাটকা চাটকা একো দিয়া নাই চাবলৈও নাহে আহাই নাই ভোটৰ টাইমত আহে ভোটৰ টাইমত আহিব কিন্তু এতিয়া এনেকুৱা টাইমত নাহে আৰু ভোট লগা টাইমত আহে হয় হয় नंगौ नैबे जिथु जाथाय बे जाथाया 38 नं भैरबकुंड बिटिसि बियाबनि सिङाव थानाय एबा 42 नं उदालगुरि विधानसभा बियाब विधानसभा बियाबनि सिङाव थानाय नैबे मोनसे ओनसोल बे ओनसोलाव बिसायख'थि फैयोबाल' गोबां दैदेनगिरिफोरा जिथु मोनसे खोथा होयो जालांबाय बेनो जाहैबाय जिथु फैबाय थानाय समफोराव जे मैदेर आरो मानसिनि गेजेराव जानाय जे दाङाबाजि बेखौ बोस्रांनानै होनायनि मोनसे रादाय होलाङो नाथाय बिसायख'थिया जोबनायनि उनाव बे रादायफ्रा गासिबो फेलें जालाङो बेखौ दिनैनि सानाव बिथां आबादारिया बुंदों आरो बिथाङा फोरमायनाय बायदिब्ला जिथु साखाथियावनो मोनसे एसएसबि केम्प दङ आरो बेजों लोगोसे हाग्रा बिफाननिबो मोनसे केम्प दङ बेयाव नाथाय बिथांमोनाबो बिनि सायाव जेबो राहा लाया आरो सरकारनि फारसेनिफ्राय बेयाव जि मैदेर नेग्रा नसा आरो बेजों लोगोसे सलार फेन्सिंनि बेबस्था बेबायदि राहाफोरखौबो दिनैनि दिनाव जेबो खालामनाय जायाखै होनना बुंदों जिथु बिथांमोना गोलाव समनिफ्रायनो नैबाव 30-40 बोसोर बेयाव रायजो जाबोदों नाथाय बेबायदि थासारिया सिगांनिफ्रायनो सोलिबाय थादों होननानै बुंदों जाहोनाव जायनि जाहोनाव दिनैनि दिनाव आबादारिफोरा दिनै गोथौ दुखुआव बा गोथौ जेंनायाव गोग्लैनो गोनां जादों थारैनो बेबायदि सानफा एफा हाग्रा मैदेरनि गाग्लोबनायाव बेबायदि आबादारिफ्रा दुखु सैनांनो जायोब्ला फैबाय थानाय समाव मा जाहैगोन बेनि थासारि बेखौ जोङो नेनानै थाबाय नैबे समाव आङो बिदु जानायजों लोगोसे उदालगुरिनिफ्राय बड'सानि जानानै सोरांसार बाग्लारि